হেল্ল' ভিউৱাৰ্ছ, কেনে আছে? আশা কৰোঁ সকলোৱে ভালে আছে। ভিউৱাৰ্ছসকল, আজি মই কচু শাকৰ সৈতে সৰু মাছ বনাবলৈ লৈছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাওঁ আহকচোন। আৰু আপোনালোকে মোৰ ভিডিঅ'টো যদি চাই ভাল পায় তেনেহ'লে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব, যাতে আহি থকা ভিডিঅ'বোৰ পুনৰ আপোনালোকে পাই থাকে। এতিয়া চাওঁ ফ্ৰেণ্ডসকল, ইয়াতে মই কচুৰ ঠুৰিবিলাক লৈ লৈছোঁ। এইখিনি ভালদৰে ধুই পখালি লৈছোঁ। এইখিনি এনেকৈ বাছি লওঁ এতিয়া। ইতিমধ্যে আমাৰ কচু বচা হৈয়ে গৈছে। এতিয়া আমি ইয়াতে এটা আলু কাটি লৈছোঁ আৰু ইয়াতে সৰু মাছকেইটা ফ্ৰাই কৰি লৈছোঁ। হাফ ফ্ৰাই কৰিছোঁ, এইকেইটা গৰৈ মাছ হয়। ইয়াতে একো মছলা দিয়া নাই, নিমখ আৰু হালধিয়ে দিছোঁ মাত্ৰ। আৰু ইয়াতে এটা বিলাহী কাটি লৈছোঁ আৰু ইয়াতে এটা পিঁয়াজ কাটি লৈছোঁ। আৰু এইখিনি কেঁচা জলকীয়া, আদা নহৰু পেষ্ট। ইতিমধ্যে আমাৰ কেৰাহীও গৰম হৈ গৈছে। ইয়াত মিঠাতেল 2 চামুচ দি দিছোঁ। এতিয়া আমি ইয়াত পিঁয়াজখিনি ভাজি ল'ম। প্ৰায় 2 মিনিটমান আপোনালোকে ৰঙাকৈ ভাজি ল'ব। ইয়াতে হালধি অকণো দি দিছোঁ। হৈ গ'ল। ইতিমধ্যে আমি আলুটোও দিয়ে দিছোঁ। প্ৰায় 3-4 মিনিটমান এইখিনি আমি হাফ ভাজি ল'ম। এতিয়া আমি 2 পৰা 3 মিনিট এইখিনি সিজিবলৈ দিম। অলপ সিজিছে আৰু এতিয়া আমি কচুখিনি ইয়াতে এড কৰি দিম। ভালদৰে মিক্স কৰি ল'ব। এতিয়া আমি নিমখ সোৱাদ অনুযায়ী 1 চামুচ দি দিছোঁ। ভালদৰে আপোনালোকে এনেকৈ লৰাই পিনি পুনৰ আমি এতিয়া 2 মিনিটমান সিজিবলৈ দিম। প্ৰায় আধা সিজিয়ে গৈছে। এতিয়া আমি কাটি থোৱা বিলাহীটো ইয়াতে এড কৰি দিম। পুনৰ আমি সিজিবলৈ দিম। প্ৰায় সিজিছেই আৰু এতিয়া আমি পিচি থোৱা পেষ্টখিনি ইয়াতে ঢালি দিম। ভালদৰে মিক্স কৰি দিব। আপোনালোকে জলকীয়াৰ সলনি জালুকো দিব পাৰে। আমি পুনৰ ইয়াত পানী এড কৰি দিছোঁ। প্ৰায় হৈয়ে গৈছে আৰু এইখিনি এতিয়া আমি প্ৰায় 3-4 মিনিটমান উতলিবলৈ দিম। দেখিছেনে? ভালদৰে উতলো আহি গৈছে। এতিয়া আমি ইয়াতে ফ্ৰাই কৰি থোৱা মাছখিনি ঢালি দিম। পুনৰ আমি 3-4 মিনিটমান সিজিবলৈ দিম। ভালদৰে সিজিয়ে গৈছে ফ্ৰেণ্ডসকল। দেখিছেনে? কালাৰটো বৰ বঢ়িয়া হৈছে।